দেখা যায় ন নিশাৰ যিটো দুৰ্ভাগ্যজনক ঘটনা ঘটিছে হয় যোৱাকালি প্ৰায় 2:30মান বজাত ৰাতি লেবাৰে কিছু কাম কৰি থকা অৱস্থাত শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা ষ্ট্ৰাকচাৰ পৰি পেলাই দুজন লোক জখম হয় এগৰাকী মহিলা এজন পুৰুষ আৰু সেইটো সূত্ৰপাত হ'ল আৰু সেইটোৰ পৰা কিছু ল'ৰা আহি পেলাই সেই তেখেতসকলক মাৰপিট কৰা আৰম্ভ কৰিলে ইয়াত যিটো কণ্ট্ৰল ৰুম আৰক্ষীৰ আছিলে কণ্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰকেইজনক তাৰ পৰা নি পেলাই কণ্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজিঅ'ৰ্ড কেইজনকো নিয়া হ'ল তেনে অৱস্থাতে প্ৰায় 1000-1500 মান মানুহ কণ্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰকেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে কিন্তু আৰক্ষীয়ে সেই কথা নামানি পেলাই ইনজিঅ'ৰ্ড কেইজনক ৰাখিলে আৰু আৰক্ষীৰ এজন কনষ্টেবল আৰু ড্ৰাইভাৰ তেখেতকো ইনজিঅ'ৰ্ড কৰিলে ইন দি মিন টাইম আমি খবৰ পালোঁ যে এখন DI গাড়ী টাৰ্লাংছৰ যিটো মূল ৰাস্তাটো জ্বলাইছে গতিকে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই গাড়ীখন নুমুৱাৰ পিছত সেই ফায়াৰ ব্ৰিগেডখনতো আকৌ শিলগুটি মৰা আৰম্ভ কৰিলে আমি গম পালোঁ আৰু তাৰপিছত আমি কিছু পাৰ্চু কৰাৰ পিছত যেতিয়া আমি যথেষ্ট চেষ্টা কৰিলোঁ কৰাৰ পিছতো যেতিয়া দেখিছোঁ তেখেতসকলে পাত্ৰ কণ্টিনিউৱাছলি মাৰি আছে তাৰপিছত ঠিক ৰাতিপুৱা ফাৰ্ষ্ট লাইটত আমি মাইল্ড লাঠি চাৰ্জ কৰি আমি ডিছপাৰ্চ কৰিব লগা হ'ল ক্ৰাউডটো আৰু ব্লেংক ফায়াৰো 2 ৰাউণ্ডমান কৰিব লগা হ'ল তেনেকৈ আহত কেইজন ইনজিঅ' হৈছে আৰক্ষীৰ এতিয়ালৈকে সবিশেষ সম্পূৰ্ণ 5-6জনমান মানুহ আমাৰ ইতিমধ্যে ইনজিঅ'ৰ্ড হৈছে আৰক্ষীৰ গাড়ী আমি গম পাইছোঁ 3খন গাড়ী আনিছে বুলি আৰু লগতে আমি এতিয়া শুনিছোঁ যে পাব্লিকৰো গাড়ী 2 এখন ভাঙিছে বুলি কিন্তু এতিয়ালৈকে আমাৰ ওচৰত ৰিপৰ্ট অহা নাই